রাসা মিন্স মানে রামফুলবিল আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যন তাৰ আমাৰ প্ৰমোদ ছাৰো আহিছিলে তেখেত এটা বিল্ডিং অপেনিং কৰিছে তাৰপিছত চেৰফাংগুৰি এটা দুৰ্গা মন্দিৰ অপেনিং কৰিছে আৰু এটা বিবাহ ভৱন ধনঞ্জয় বসুমতাৰী তেখেত কৰিছে তাৰপিছত কিউবেলন যিটো খেলখন চোৱাৰ কাৰণে এটা বিল্ডিং সৰুকৈ বিল্ডিং মই নিজে উদ্বোধন কৰিছে যাই হওক এই অঞ্চলৰ মানুহ খুবেই আনন্দিত হৈছে কিয়নো আমাৰ শিৱ ছাৰে আমাৰ BTCৰ প্ৰমোদ ছাৰে ইয়াত ডাঙৰ ঘোষণা কৰি দিছে অলৰেডি কৈছে ইয়াৰ আপচু মুভমেণ্টত বহুত ডাঙৰ নেতা আছিল আমাৰ গালাৱাটাৰ ডাঙৰীয়া আছিল খনকেশ্বৰ নাৰ্জাৰী প্ৰথম আপচুৰ জেনেৰেল ছেক্ৰেটাৰী আছিল আৰু আমাৰ থুবলাও আছিল ভলণ্টিয়াৰ ফ'ৰ্চৰ লিডাৰ বাগলাৰী দা তেখেতসকলে আপচুৰ নেতা আছিল তেখেতসকলে ইয়াত নাই এতিয়া তেখেতসকলে অৱদান আছে আন্দোলনত তেখেতসকলে ৰামফুলবিলৰ পৰা এই কাৰণে আমাৰ শিৱ মহোদয়ে আজি 5 কোটি টকাৰে এটা ষ্টেডিয়াম ঘোষণা কৰি দিছে আৰু এটা জনতা কলেজ ওচৰতে এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক হ'ব ঘোষণা কৰি দিছে এটা সুজিত নাৰ্জাৰী অডিটৰিয়াম হ'ল 1 কোটি ৰামফুলবিল শিৱসাগৰৰ ভিতৰতে হ'ব ঘোষণা অলৰেডি কৰি দিছে খুবেই ভাল হৈছে আমাৰ প্ৰমোদ ছাৰে যে আগৰ কথাবোৰ মনত পেলাই এইবোৰ ঘোষণা কৰিছে তাৰ বাবে মই প্ৰমোদ ছাৰক আগতে মই ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ নিশ্চয় তেখেতসকলে ৰাতিপুৱা 9টাৰ পৰা ৰখি আজি 4টা বাজিছে তথাপিও তেখেতসকলে যিটো উৎসাহ আমি দেখিলেও পাইছোঁ তেখেতসকলে না ইফালে হৈছে না ইফালে আছে বহি থাকিছে বহুত আনন্দিত হৈছে আৰু যিটো আৰু ইয়াৰ খেল হ'ব এই ফিল্ডতে আমাৰ খনকেশ্বৰ নাৰ্জাৰী ট্ৰফি হ'ব 12 তাৰিখৰ পৰা যাতে চবেই আহি ইয়াৰ উপভোগ কৰে আৰু কি কৈ মই বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ।